নিজৰে কিছুমান কামৰ কথা ভাবি হাঁহি উঠে। এইফালে যে দেখিছে মানে মোৰ ছাতিটোৰ কথা ক'ব বিচাৰিছোঁ দেই। আজি মানে মোৰ স্কুলৰ পৰা আহোঁতে অকণমান দেৰি হ'ল, কপি কেইখনমান চাবলৈ আছিলে, সেইখিনি চাওঁতে মেলোঁতে অকণমান পলম হৈ গ'ল ঘূৰি আহোঁতে, মানে আবেলিৰ সময় হৈছে আৰু। সেইখিনি সময়ত মই চাইছোঁ আশে পাশে কোনেও ছাতি মেলা নাই। মই কি জহত ছাতিটো মেলি আহিছোঁ নিজেই নাজানো, আৰু সেইটো কথা ভাবিয়ে মোৰ হাঁহি উঠিছে মানে। এইফালে যে দেখিছে এই ঠাইডোখৰ প্ৰথম যেতিয়া মই খোজকাঢ়ি পাৰ হৈছিলোঁ তেতিয়া ভয় লাগিছিল, কিন্তু আজিকালি নাজানো কিয় ভাল লাগে পাৰ হৈ কিবা এটা। বাৰু বাদ দিয়ক সেইবোৰ কথা। আচলতে এটা কথা কি জানেনে, মাক দেউতাকৰ আগত জেদ ধৰি কান্দি হাঁহি নোখোৱা নেমেলাকৈ থাকি তেওঁলোকৰ পৰা কিবা এটা বস্তু লোৱা আৰু নিজৰ উপাৰ্জনৰ টকাৰে কিবা এটা বস্তু লোৱাৰ মাজত বহুত পাৰ্থক্য আছে। এইটো কথা হয়তো সকলোৱে বুজি নাপাবও পাৰে, কাৰণ সকলো মানুহ মোৰ দৰে দুখীয়া নহয়তো। ধনী দুখীয়া এইবোৰ বাদ দিয়া, প্ৰথমে চোৱা এই গছজোপাৰ নামটো কি নাজানো, কিন্তু ফুলবোৰ ইমানেই ধুনীয়াকৈ ফুলি আছে দেখিয়ে কিবা এটা ভাল লাগে। আৰু এই ৰাস্তাৰ কাষে কাষে যে পৰি আছে গেলা পচাবোৰ, অলপ দুৰ্গন্ধ আহে, হ'লেও কিন্তু মোৰ মানে কাষতে থকা বাগানখন আৰু বাগানখনৰ মাজে মাজে থকা গছবোৰ দেখি কিবা এটা ভাল লাগি যায়। আহি থাকোঁতে দোকানত সোমাব লগা আছিল, তাকে ঘপককৈ মনত পৰিল, লগালগ সোমাই দিলোঁ, সোমাই বস্তু কেইটামান লৈ ল'লোঁ। আৰু আহি থাকোঁতে মই দেখাম দেই ইফালে আপোনালোকক, পৰিৱেশটো ইয়াতো ভাল লাগে কিবা এটা। সোমাই আহোঁতে প্ৰথম ইয়াতেই মানে আমাৰ পদূলিৰ মুখত বুলি ক'ব পাৰি আৰু, এজোপা শেৱালি ফুল আছে, ইমান ধুনীয়াকৈ সৰি আছে। আৰু এইফালে মানে আমাৰ কাষৰ ঘৰৰ ৱালৰ কাষতে দুজোপা ফুলৰ গছ আছে। এজোপা হৈছে অপৰাজিতা ফুলৰ গছ আৰু আনজোপা হৈছে কৰবী ফুল নেকি, মই ইমান ভালদৰে নাজানো দেই। এই দুজোপাও ইমান ধুনীয়াকৈ ফুলি আছে, দেখিয়ে ভাল লাগে। আৰু এইখিনি দেখিছে নহয়, আৰু আমাৰ মালিকৰ ঘৰৰ সন্মুখতো এজোপা শেৱালি ফুলৰ গছ আছে, ইমান ধুনীয়াকৈ সৰি থাকে। কেতিয়াবা কেতিয়াবা ধুনীয়া ধুনীয়া গোন্ধ দিয়ে। আৰু মই ৰাতিপুৱা যেতিয়া স্কুললৈ ওলাই যাওঁ, তলত যেনেকৈ সৰি থাকে দেখি মানে মনটো একেবাৰে ভাল লাগি যায়।